बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारी बिथाङा दिनै उदालगुरि देहा फाहामसालियाव गंसे एम्बुलेन्स गारि दान होदों। ओनसोलाव सुबुंफोरनि खैफोद आफोदखौ नोजोर होनानै दिनै फुंनि 11 रिंगायाव मोनसे गिदिर हाबाफारि लानानै उदालगुरि सिभिल हस्पिटालाव रायजो राजाफोरनि थाखाय गंसे एम्बुलेन्स गथायनानै होयो। मख'नो गोनांदि बे हाबाफारियाव उदालगुरि देहा फाहामसालिनि डक्टर, नार्स आरो मावथिफारिया बिथांमोनजों लोगोसे UPPL आरो BJP राजखान्थि हान्जानि माखासे दैदेनगिरिफोराबो बे हाबाफारियाव बाहागो लाना जाफुंसार होयो। ওদালগুৰি চিভিল হস্পিটেলৰ বহুতদিন এটা অভাৱ আছিল আৰু সেই অভাৱটো হ'ল যে ইয়াত এম্বুলেন্স মাত্ৰ এখনেই আছিল আৰু বাকী 3খনমান এম্বুলেন্স কিন্তু প্ৰাইভেট আছিল। প্ৰাইভেট হোৱাৰ কাৰণে কেতিয়াবা এনেকৈ দেখা গৈছিল যে সেইবোৰ প্ৰাইভেট ৰান কৰা যিবিলাক এম্বুলেন্স তেওঁলোকে GMC ৰেফাৰ কৰিলে ক'ৰবাত প্ৰাইভেট হস্পিটেলত নিয়ে। তাৰ ফলত আমাৰ পেচেণ্টসকল খুব কষ্ট ভুগিব লগা হয়, বহুত খৰচ বহন কৰিব লগা হয় আৰু সেইখিনি অভাৱ থকাৰ কাৰণে মই আজি 6 মাহৰ আগতে চিন্তা কৰি এম্বুলেন্স নামৰ এখন গাড়ী কিনিছিলোঁ আৰু সেই গাড়ীখনকে আজি ইয়াত হেণ্ড অভাৰ কৰা হ'ল, হস্পিটেলত সমজাই দিয়া হ'ল আৰু হস্পিটেল কৰ্তৃপক্ষই ইয়াত জনসাধাৰণে সেৱাখিনি ব্যৱহাৰ কৰিব আৰু কাৰ্যসূচী আজি সম্পন্ন কৰা হ'ল। ICU ইতিমধ্যে আৰম্ভ কৰা হৈছিল, কিন্তু কিছুমান টেকনিকেল অসুবিধাত সেইখিনি বন্ধ কৰি ৰাখিব হৈছে। আকৌ সেইখিনি ৰিপেয়াৰ কৰি বনোৱা হ'ব। অভাৱ বহুত আছে হস্পিটেলিছে, আমাৰ ডক্টৰ বহুত কম আছে, ষ্টাফ কম আছে। তাৰোপৰি ডক্টৰ হিচাপে চিভিল হস্পিটেলত যিখিনি সা সুবিধা লাগে সেইখিনি এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই আৰু সেইখিনি এটাৰ পিছত এটা আমি কৰি যাম। বৰ্তমান চৰকাৰ যিহেতু সকলো সমস্যা বিশেষকৈ গাঁও অঞ্চলত থকা ৰাইজৰ সুবিধাৰ কাৰণে বহুতো সুবিধা দিবৰ কাৰণে সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্ত একাধিক এটাৰ পিছত এটা সমাধান কৰি গৈ আছে আৰু আশা কৰোঁ আজি হয়তো 2 এবছৰ পিছত আমাৰ হস্পিটেলত যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান হ'ব। ইয়াত ব্লাড বেংক নাছিল, হ'ল। ICU নাছিল, হ'ল। তাৰপিছত অক্সিজেনৰ ব্যৱস্থা নাছিল, এতিয়া হ'ল। আৰু যিখিনি অভাৱ আছে সেইখিনি একাধিক্ৰমে আমি সম্পূৰ্ণ কৰি যাব, ফুলফিল কৰি যাব কাৰণে। এমাৰ্জেঞ্চিত ডক্টৰ থাকে, ৰাতিটোত ডক্টৰ থাকে, ৰাতি 8টাৰ পৰা ৰাতিপুৱা 9টালৈকে ডক্টৰ থাকে, কিন্তু দিনৰ ভাগত কেতিয়াবা তেনেকুৱা ইৰেগুলাৰ হৈছিল, কিন্তু এতিয়াৰ পৰা ষ্ট্ৰিক্ট ৰেগুলাৰ কৰা হৈছে। থেংক ইউ।